নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আপোনালোকক। কালি ৰাতি গাহৰি পোৱালি জগিলে। এইয়া পোৱালিকেইটা ৰাতি 12টা বজাত জগিলে। কালি ৰাতি ভিডিঅ' কৰিব নাপালোঁ, আজি সেইকাৰণে অলপ ভিডিঅ'টো কৰি দেখাওঁ বুলি ভাবিলোঁ। ইয়াত আছে সেইটা 7টা আছে, তাৰপৰা এটা অলপ দুখ পাই আহিলে, ছালটো অলপ নাই, তাকে এটা এক্সট্ৰাকৈ অকলে থৈ দিছোঁ। এই এতিয়া দুবাৰ দিয়া হৈছে মাকজনী। আগৰ আছে 4টা পোৱালি, সেইফালে আছে 3টা, তাৰপৰা আৰু সেই সিটোফালে আছে 4টা নিজৰ পোৱালি। তাকে এতিয়া পোৱালিকেইটা গাখীৰ চাখীৰ খাই অলপ শুইছে আৰু লাহেকৈ। কাইলৈ দাঁতটো কাটি দিম বুলি ভাবিছোঁ, কালি 2 দিন হ'ব। তাৰপৰা বাকী এইটো পোৱালি আপোনালোকক দেখাম বাৰু ক'ত কেনেকুৱা দুখ পাই আছে। বাকী ইয়াত 3টা আছে। এতিয়া হৈছে কাৰেণ্ট নাই, এতিয়া কাৰেণ্টটো আহিলে ধোৱাম। এই 3টা আছে, এইকেইটা মাঘ বিহুমানত বেচিম বুলি ভাবিছোঁ। আৰু ইফালে নিজৰ পোৱালি 4টা আছে, এইকেইটা দেখাই আছোঁ। এইবাৰ গাহৰি চবফালে বেমাৰ লাগিলে, সেইকাৰণে বহুত সাৱধানে এইকেইটা ৰখাইছোঁ। এইফালে নিজৰ পোৱালি 2টা আৰু এইফালে 2টা 4টা, আৰু এইটো দেখাইছোঁ বাৰু যোনটো দুখ পাই আছে। এইটো ইয়াৰ ছালটো অলপ এইয়া দুখ পাই আছে। এতিয়া এক্সট্ৰাকৈ গৰু গাখীৰ খুৱাই খুৱাই বচাব লাগিব এতিয়া। এয়া গঁৰালটো চফা কৰি আছোঁ, জাষ্ট কাৰেণ্টটো আহিলে, তাকে ভাবিছোঁ অলপ চফা কৰি দিওঁ। এইখিনি দানা অলপ পেলালে, আৰু দানা চানা তেনেকৈ কিনা দানা খোৱা নাই, যি বেমাৰ চলি আছে চিজন, সেইকাৰণে ঘৰৰ দানাই খুৱাই আছোঁ। পচলা আৰু ভাত তুঁহগুৰি মিক্স কৰি খুৱাই আছোঁ। এইবিলাক এতিয়া পানী অলপ দি দিম, দুপৰীয়া খাই পেলাব। সেই পোৱালি মাকে দানা গাখীৰ খুৱাই আছে। যোনটো অকলে আছিলে তাকো গাখীৰ খোৱালোঁ বাৰু, গৰু গাখীৰ প্ৰিন্সৰ লগত খুৱাই দিলোঁ। এতিয়া গৰু গাখীৰটো খতম হ'ল, আমুল তাজা অলপ আনি খাই দিব লাগিব। ভগৱানে জানে আৰু ভাল হ'বনে নহয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো ভাল পালে বা বেয়া পালে ক'ব, কেনেকুৱা পাইছে। কথা কোৱা অভ্যাস নাই, যিটো পাওঁ সেইটোকে বকি গৈছোঁ আৰু। ধন্যবাদ।